নমস্কাৰ, মই লিটন তালুকদাৰ। আজি আমি এটা বিষয়ত কথা পাতিবলৈ আহিছোঁ। বিষয়টো হ'ল যে মিয়া কোন হয় এই মিয়া, কিমানটা টাইপছ আছে এই মিয়াৰ, আৰু অসমত মিয়াৰ কিয় ইমান অগ্ৰাসন, ক'ৰ পৰা আহিছে, কিয় বাংলাদেশী বুলি কওঁ। আহক সেই বিষয়ে আমি অলপ ডিছকাশ্যন কৰিম। মিয়া কোন, প্ৰথমতে আমি মিয়াৰ যদি বিষয়ে জানিব লাগে, মিয়াৰ বিষয়ে আমি যদি ক'ব লাগে, আমি প্ৰথম কথাটো কওঁ যে মিয়া বুলি ক'লেও, গৰিয়া বুলি ক'লেও আৰু মুছলমান বুলি ক'লেও, এই তিনিটা যি টাইপছ আছে, এই টাইপছখিনিৰ বা অসমীয়া মুছলমান বুলি ক'লেও নমস্কাৰ, মই লিটন তালুকদাৰ। আজি আমি আপোনালোকৰ ৰাইজৰ মাজলৈ আহিছোঁ এটা বিশেষ কথা লৈ, বিশেষ এটা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আৰু এই ইনফৰ্মেশ্যনটো হ'ল যি বিগত 10 দিনমান ধৰি পেলাই, 10-15 দিন ধৰি পেলাই যি ট্ৰল হৈ আছে, আমাৰ যি সত্যৰঞ্জন বৰাদেৱ, যি তেখেতৰ ওপৰত, যি দাদাৰ ওপৰত যি ট্ৰল হৈ আছে, সেই ট্ৰলৰ ওপৰত লৈ পেলাই আমি এটা মন্তব্য, মোৰ এটা নিজা মন্তব্য, ইনফৰ্মেশ্যন ৰাইজৰ মাজলৈ এটা শ্বেয়াৰ কৰিবলৈ, আৰু যিটো বেছিক ইনফৰ্মেশ্যন হয়, আৰু সেই ইনফৰ্মেশ্যনটো আমি মানে কি ভাঙি পেলাই কৈ দিয়া নহয়, যাৰ ফলত মিছআণ্ডাৰষ্টেণ্ডিং হৈ পেলাই ট্ৰল হৈ থাকে আৰু মিডিয়াত এই বস্তুটো ব্লাষ্ট হৈ থাকে। গতিকে এই ইনফৰ্মেশ্যনটো, এই আপডেটটো আপোনালোকৰ মাজলৈ যাব লাগে, জনসামান্যৰ মাজলৈ যাব লাগে আৰু শ্বেয়াৰ হ'ব লাগে। মই যিবিলাক ইনফৰ্মেশ্যন দিওঁ, বেছিক ইনফৰ্মেশ্যন দিওঁ, যিখিনি বেছিক মানুহৰ কাৰণে, বেছি আপগ্ৰেড মানুহখিনি বা আৰু যিখিনি মানুহ হ'ব, সেই গোটেই মানুহখিনি এই বস্তুখিনি যিখিনি বুজি নাপায়, বুজি নোপোৱাৰ কাৰণে ট্ৰল হৈ থাকে। গতিকে বুজি পাবৰ কাৰণে সহজভাৱে মই ইনফৰ্মেশ্যন শ্বেয়াৰ কৰোঁ, আৰু এই ইনফৰ্মেশ্যনবিলাক আপোনালোকে শ্বেয়াৰ কৰিলে ৰাইজৰ মাজলৈ যাব আৰু লাভান্বিত হ'ব, ৰাইজটো শান্তিপূৰ্ণ হৈ থাকিব। আমি আহিছোঁ এটা বিশেষ কথা যে মাননীয় সত্যৰঞ্জন বৰাদেৱৰ ওপৰত যিকেইজন ব্যক্তিয়ে কেছ দিছে আইনী প্ৰক্ৰিয়াভাৱে, সেইকেইটা কেছ টোটেলি ইলিগেল হয়, সেইকেইটা কেছ নাখাটে, আৰু এইকাৰণে প্ৰযোজ্য নহয়, সেইকেইটা কেছ এইকাৰণে নাখাটে। তেখেতসকলে কেছ দিয়াৰ মেইন যি পইণ্ট আছে, যে কেছ দিছে এনেকৈ যে বেলেগ, আৰু কিছুমান হিন্দু ব্যক্তিয়েও কৈছে যে বেলেগ ধৰ্মৰ, ইছলাম ধৰ্মৰ বুলিয়ে কৈছোঁ মই, যি খুলি পেলাই কৈছোঁ কথাটো, ইছলাম ধৰ্মীয় যি মহম্মদ সাল্লাল্লাহু হজৰত মহম্মদ, এই হজৰত মহম্মদ ধৰ্মগুৰুক লৈ পেলাই আমাৰ সত্যৰঞ্জন বৰাদেৱে তৎসল্য কৰা বুলি, চুৰ ডকাইত বুলি কোৱা বুলি তেখেতসকলে ভাবিছে, ভাবি পেলাই তেনেকুৱা কোৱা বুলি বা তেনেকুৱা লিখনি কৰা বুলি সেই বস্তুটোৰ ওপৰত ইনফৰ্মেশ্যনটো লৈ পেলাই বহুত ব্যক্তিয়ে মানে কেছ দিছে বা এই বস্তুটো ট্ৰল কৰি আছে মিডিয়াই। কিন্তু মই কোৱা মতে, মোৰ ইনফৰ্মেশ্যন মতে, মই এজ পাৰ নলেজেবল, আৰু মই নিজেও তেখেতৰ লগত কথা পাতিছিলোঁ এই বিষয়ত, মই যিখিনি আপডেট তেখেতৰ পৰা পাইছোঁ, আৰু তেখেতৰ পষ্টত গৈ পেলাইও চাব পাৰে, তেখেতে মাননীয় সত্যৰঞ্জন বৰাদেৱে কোনো ধৰণৰ ইছলাম ধৰ্মৰ আস্থাক হানি কৰিবৰ কাৰণে কোনো ধৰণৰ মহম্মদ সাল্লাল্লাহু যি হজৰত মহম্মদ ডাঙৰীয়া আছে, তেখেতক লৈ পেলাই কোনো ধৰণৰ তৎসল্য কৰা নাই। এইটো ভুল কথা, এইটো ভুল ইনফৰ্মেশ্যন। তেখেতে তেখেতৰ যি সনাতন ধৰ্ম, সেই ধৰ্মৰ বিষয়ে কৈছে, আৰু লগতে যি ব্যক্তিজনৰ কথা কৈছে। এতিয়া চাওক, আমাৰ অসমত এতিয়ালৈকে যদি মই একদম চিম্পুল কৈছোঁ, আমাৰ অসমত ধৰি লওক 1000 থানা আছে। 1000 থানাত কোনোবা নহয় কোনোবা এজনটো হজৰত বুলি ব্যক্তি থাকিব পাৰে ন, ক্ৰিমিনেল, কিবা নহয় কিবা ক্ৰাইমৰ লগত জড়িত হৈ থকা কোনোবা নহয় কোনোবাটো থানাতটো থাকিব পাৰে, কোৰ্টত থাকিব পাৰে, থানাত থাকিব পাৰে, জেলত গ'লে ইনফৰ্মেশ্যন ল'ব পাৰে। তো তেখেতে কৈছে যে মই হজৰত বুলি এজন ব্যক্তিৰ ওপৰত কৈছোঁ। মই তেখেতে হজৰতৰ আগত যদি ক'লে হয় যে মহম্মদ যি সাল্লাল্লাহু মহম্মদ, আমাৰ যি হজৰত মহম্মদ চাহেব ধৰ্মগুৰু, তেনেকৈ যদি কিবা ক'লে হয় বা লিখিলে হয়, তেতিয়া সেই বস্তুটোৰ ওপৰত আপোনালোকে এটেক কৰিব পাৰে বা কাউণ্টাৰ দিব পাৰে, বা আপোনালোকে আইনী ব্যৱস্থা ল'ব পাৰে, বা তেখেতক লৈ ট্ৰল কৰিব পাৰে। কিন্তু কোনো ধৰণৰ তেখেতে এনেকুৱা ধৰণৰ মন্তব্য দিয়া নাই। তেখেতে হজৰত বুলি কৈছে যে হজৰত এজন চুৰ কৰিছে বা চুৰ আছে, এনেকুৱা কিবা কিবি কথা কৈছে। আৰু এই বস্তুটো লৈ পেলাই আপোনালোকে মিছআণ্ডাৰষ্টেণ্ডিং কৰি পেলাই ইয়াক যি আপোনালোকে ট্ৰল কৰি আছে বা যি পলিটিকেলি যি আভাস দিব বিচাৰিছে, এই বস্তুখিনিক লৈ পেলাই বেলেগ যি পলিটিকেল পাৰ্টি আছে, তেখেতসকলে চিন্তা চৰ্চা কৰি পেলাই লাভান্বিত হ'ব, আৰু তেখেতসকলে ক'ব যে ইছলাম ধৰ্মীয় ব্যক্তিসকলক হিন্দুসকলে বেয়া পায় বা সনাতনীসকলে বেয়া পায়, আৰু ইছলাম ধৰ্মীয় ব্যক্তিসকলক যি গেৰুৱা দল, যি ৰাজনৈতিক দল আছে, সেই দলসকলে বেয়া পায়। এইবিলাক ধৰণৰ মুঠ পোষণ কৰি পেলাই যি আমাৰ ইছলাম ধৰ্মীয় ব্যক্তিসকল আছে, তেখেতসকলৰ ভোটটো ট্ৰল কৰিব চাব, ভোটটো ধৰি লওক তেখেতসকলৰ ফালে নিব চাব। আৰু যদি তেনেকৈ ভোট দি পেলাই কোনোবা
আন গভৰ্ণমেণ্ট থকা গভৰ্ণমেণ্ট নথকা পাৰ্টি ৰাজনৈতিক দলৰ পৰা কেণ্ডিডেটে জিতে অবভিয়াছলি সেইটো এৰিয়াত উন্নতি নহ'ব। এইবিলাক টোটেলি পলিটিকেল মুদ্দা এজেণ্ডা হয়, এইটো কোনো ইছ্যু নাই। আৰু মাননীয় যি সত্যৰঞ্জন বৰাদেৱে এই মন্তব্যটো কৰিছে তাতে দুটাই পইণ্ট আছে। এটা পইণ্ট হ'ল তেখেতৰ যি নলেজ বা জ্ঞান তাৰ ওপৰত বেছ কৰি পেলাই ভাৰতীয় আইনী প্ৰক্ৰিয়াৰ মাধ্যমত কৈছে, যাৰ ফলত তেখেতক হয়তো যি এলিগেশ্যন দি পেলাই যি FIR দিয়া হৈছে, যি FIR লছ কৰিছে তাৰ ওপৰত বেছ কৰি পেলাই তেখেতক এৰেষ্ট কৰিব পৰা হোৱা নাই। কিন্তু ইয়াক লৈ পেলাইও কিছুমান নিউজে কৈ আছে যে এতিয়া মানে প্ৰশাসনক দোষাৰোপ কৰিব বিচাৰিছে, কিন্তু তেখেতসকলে এই বস্তুটো জানি বুজিও এটা সৰু চিম্পল কথাটোক বেলেগ ফালে গতি কৰাই আছে। গতিকে এইটো ভুল কথা। আৰু দ্বিতীয়টো হ'ল তেখেতে এজন ৰাজনীতিবিদ মাননীয় সত্যৰঞ্জন বৰাদেৱ, আৰু ৰাজনীতিবিদে তেনেকুৱা মন্তব্য কৰাটো এটা অস্বাভাৱিক নহয়, এইটো এটা নৰ্মেল কথা। কাৰণ কিয় পপুলাৰিটিটো ডাঙৰ বস্তু, পপুলাৰিটি যেতিয়া আপোনাৰ থাকিব তেতিয়াহে আপুনি এজন নেতা হ'ব পাৰে বুলি মই ভাবোঁ। আৰু লগতে সমাজৰ কাৰণে আপুনি ভাল কাম কৰিবও লাগিব। আজি মাননীয় হেমন্ত বিশ্ব শৰ্মাদেৱৰ পপুলাৰিটি আছে, যাৰ ফলত তেখেতে নেতা হয়, এজন ভাল নেতা। ঠিক আছে, ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।